দিবলৈছো এক ডাঙৰ খবৰ প্ৰয়াত এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব বৰ্তমান সময়লৈকে সিবিআই গ্ৰহণ কৰা নাই এই মন্তব্য কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব সিবিআই কেতিয়া ল'ব হেলৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতে সমান্তৰালকৈ প্ৰতিবাদ হৈ থকাৰ মাজতে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে বৰ্তমান সময়লৈকে সিবিআই এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰা নাই ইয়াৰ বাবে 30 পৰা 45 দিনৰ সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে এটা দীঘলীয়া প্ৰচেছ চলে তাৰ পিছতহে সিবিআই দায়িত্ব গ্ৰহণ কৰে কিন্তু বৰ্তমান সময়লৈকে সিবিআই এই ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰা নাই এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছে এনি টক্সৰ দৰ্শকক ব্ৰেকিং নিউজ এই মুহূৰ্তত এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তলৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি এই ঘোষণা এতিয়ালৈকে অৰ্থাৎ বৰ্তমান সময়লৈকে সিবিআই এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱা নাই বা গ্ৰহণ কৰা নাই প্ৰথমে ভাৰত চৰকাৰলৈ যায় ইয়াৰ পিছত সিবিআইলৈ চিঠি যায় এটা দীঘলীয়া প্ৰচেছ চলে বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতে ভাৰত চৰকাৰৰ পাৰ্সোনেল ডিপাৰ্টমেণ্টে নটিফিকেশন কৰে সিবিআই দায়িত্ব গ্ৰহণ কৰালৈ কিছু সময়ৰ প্ৰয়োজন হয় এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ হঠাৎ তদন্ত হৈ নাযায় সিবিআই দায়িত্ব গ্ৰহণ নকৰে 30 পৰা 45 দিনৰ সময়ৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে হঠাৎ সিবিআই দায়িত্ব গ্ৰহণ নকৰে এটা দীঘলীয়া প্ৰণালীৰ মাজেৰে যায় সিবিআই এটা দীঘলীয়া প্ৰচেছ চলে 45 দিনৰ পিছতো যদিহে দায়িত্ব গ্ৰহণ নকৰে তেন্তে গৃহমন্ত্ৰী অমিত শাহৰ হৈতে মই নিজে আলোচনা কৰিম মই কথা পাতিম এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই 45 দিনৰ পিছত গম পাম এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিবনে সিবিআই 45 দিনৰ পিছতহে গম পাম 45 দিনৰ পিছত সিবিআই তৰফৰ পৰা জনোৱা হ'ব যে তদন্তৰ দায়িত্ব গ্ৰহণ কৰা হৈছে নে নাই যদি দায়িত্ব গ্ৰহণ নকৰে তেন্তে পুনৰ বিবেচনা কৰিবলৈ আমি আবেদন কৰিম এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে তেওঁ উল্লেখ কৰিছে যিহেতু ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বহুকেইটা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল চৰকাৰক হিমন্ত চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছিল প্ৰকৃততে সিবিআই দায়িত্ব গ্ৰহণ কৰিল নে নাই এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নে সিআইডিয়ে চলাই আছে এইলৈ প্ৰতিবাদ হৈছিল সকলোৱে দাবী উত্থাপন কৰিছিল যে শীঘ্ৰে সিবিআই দায়িত্ব গ্ৰহণ কৰক এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে বৰ্তমান সময়লৈকে সিবিআই দায়িত্ব গ্ৰহণ কৰা নাই যিহেতু এটা দীঘলীয়া প্ৰচেছ চলে দায়িত্ব গ্ৰহণ কৰাক লৈ প্ৰথমে ভাৰত চৰকাৰ ওচৰলৈ যাব তাৰ পিছত এখন চিঠি যাব সিবিআইলৈ ইয়াৰ পাছত ভাৰত চৰকাৰৰ পাৰ্সোনেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এখন নটিফিকেশন যাব সিবিআইলৈ ইয়াৰ পাছতে তদন্তৰ দায়িত্ব সিবিআই গ্ৰহণ কৰিবনে নাই হে কথা পোহৰলৈ আহিব তদন্তৰ দায়িত্ব গ্ৰহণ কৰিবনে নাই তাৰ বাবে সময়ৰ প্ৰয়োজন হ'ব 30 দিনৰ পৰা 45 দিনলৈ 45 দিনৰ ভিতৰত অৰ্থাৎ 45 দিন যেতিয়া হ'ব তাৰ পিছতহে সিবিআই তৰফৰ পৰা জনোৱা হ'ব যে এসআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিব নে নাই আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সেই মন্তব্য শুনাই ল'ব বিচাৰিছো এনি টক্সৰ দৰ্শকক চৰকাৰ তাত যায় ভাৰত চৰকাৰৰ পৰা সিবিআই লৈকে চিঠি যায় সিবিআই যেতিয়া কয় যে আমি ল'ম তেতিয়া আকৌ ভাৰত চৰকাৰৰ পাৰ্সোনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন কৰে চ' গোটেই প্ৰক্ৰিয়াটো 30 ডেজৰ পৰা 45 ডেজ লাগে গতিকে 45 ডেজৰ পিছত যদি নহয় তেতিয়া মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম এতিয়া 30 to 45 ডেজৰ ভিতৰত টেক অভাৰ কৰে চ' এইটো টেক অভাৰ কৰাৰ এটা প্ৰণালী আছে ফটক কৰি তেওঁলোকে টেক অভাৰ নকৰে সেই প্ৰণালীটো বা গোটেই প্ৰচেছটো কৰোঁতে 30 to 45 ডেজ লয় আগৰ পৰাই যিটো আমাৰ অভিজ্ঞতা গতিকে যি মুহূৰ্ততে 45 ডেজ হৈ যাব যদি তেতিয়াও নহয় তেতিয়ালে মই সেই গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কিন্তু মই ভাবোঁ যে ইমান দেৰি নহ'ব তেওঁলোকে আইডাৰ ল'লো বা নল'লো আমাক কৈ দিব নল'লেও পুনৰ বিবেচনাৰ কাৰণে আমি ক'ব পাৰিম আৰু ল'লেতো আমি গতাই দিব লাগিব গতিকে মই নাভাবোঁ যে সেইটোত কিবা অসুবিধা আছে
তেওঁলোকে ইউজুৱেলি 45 ডেজ মান লয় কাৰণ প্ৰথম ভাৰত চৰকাৰ তাত যায় ভাৰত চৰকাৰৰ পৰা CBI লৈকে চিঠি যায় CBI যেতিয়া কয় যে আমি ল'ম তেতিয়া আকৌ ভাৰত চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন কৰে চ' গোটেই প্ৰক্ৰিয়াটো 30 ডেজৰ পৰা 45 ডেজ লাগে গতিকে 45 ডেজৰ পিছত যদি নহয় তেতিয়া মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম এতিয়া 30 to 45 ডেজৰ ভিতৰত টেক অভাৰ কৰে চ' এইটো টেক অভাৰ কৰাৰ এটা প্ৰণালী আছে ফটক কৰি তেওঁলোকে টেক অভাৰ নকৰে সেই প্ৰণালীটো বা গোটেই প্ৰচেছটো কৰোঁতে 30 to 45 ডেজ লয় আগৰ পৰাই যিটো আমাৰ অভিজ্ঞতা গতিকে যি মুহূৰ্ততে 45 ডেজ হৈ যাব যদি তেতিয়াও নহয় তেতিয়ালে মই সেই গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কিন্তু মই ভাবোঁ যে ইমান দেৰি নহ'ব তেওঁলোকে আইডাৰ ল'লো বা নল'লো আমাক কৈ দিব নল'লেও পুনৰ বিবেচনাৰ কাৰণে আমি ক'ব পাৰিম আৰু ল'লেতো আমি গতাই দিব লাগিব গতিকে মই নাভাবোঁ যে সেইটোত কিবা অসুবিধা আছে তেওঁলোকে ইউজুৱেলি 45 ডেজ মান লয় কাৰণ প্ৰথম ভাৰত চৰকাৰ তাত যায় ভাৰত চৰকাৰৰ পৰা CBI লৈকে চিঠি যায় CBI যেতিয়া কয় যে আমি ল'ম তেতিয়া আকৌ ভাৰত চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন কৰে চ' গোটেই প্ৰক্ৰিয়াটো 30 ডেজৰ পৰা 45 ডেজ লাগে গতিকে 45 ডেজৰ পিছত যদি নহয় তেতিয়া মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম এতিয়া 30 to 45 ডেজৰ ভিতৰত টেক অভাৰ কৰে চ' এইটো টেক অভাৰ কৰাৰ এটা প্ৰণালী আছে ফটক কৰি তেওঁলোকে টেক অভাৰ নকৰে সেই প্ৰণালীটো বা গোটেই প্ৰচেছটো কৰোঁতে 30 to 45 ডেজ লয় আগৰ পৰাই যিটো আমাৰ অভিজ্ঞতা গতিকে যি মুহূৰ্ততে 45 ডেজ হৈ যাব যদি তেতিয়াও নহয় তেতিয়ালে মই সেই গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কিন্তু মই ভাবোঁ যে ইমান দেৰি নহ'ব তেওঁলোকে আইডাৰ ল'লো বা নল'লো আমাক কৈ দিব নল'লেও পুনৰ বিবেচনাৰ কাৰণে আমি ক'ব পাৰিম আৰু ল'লেতো আমি গতাই দিব লাগিব গতিকে মই নাভাবোঁ যে সেইটোত কিবা অসুবিধা আছে ভাৰত চৰকাৰ তাত যায় ভাৰত চৰকাৰৰ পৰা CBI লৈকে চিঠি যায় CBI যেতিয়া কয় যে আমি ল'ম তেতিয়া আকৌ ভাৰত চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন কৰে চ' গোটেই প্ৰক্ৰিয়াটো 30 ডেজৰ পৰা 45 ডেজ লাগে গতিকে 45 ডেজৰ পিছত যদি নহয় তেতিয়া মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম এতিয়া 30 to 45 ডেজৰ ভিতৰত টেক অভাৰ কৰে চ' এইটো টেক অভাৰ কৰাৰ এটা প্ৰণালী আছে ফটক কৰি তেওঁলোকে টেক অভাৰ নকৰে সেই প্ৰণালীটো বা গোটেই প্ৰচেছটো কৰোঁতে 30 to 45 ডেজ লয় আগৰ পৰাই যিটো আমাৰ অভিজ্ঞতা গতিকে যি মুহূৰ্ততে 45 ডেজ হৈ যাব যদি তেতিয়াও নহয় তেতিয়ালে মই সেই গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কিন্তু মই ভাবোঁ যে ইমান দেৰি নহ'ব তেওঁলোকে আইডাৰ ল'লো বা নল'লো আমাক কৈ দিব নল'লেও পুনৰ বিবেচনাৰ কাৰণে আমি ক'ব পাৰিম আৰু ল'লেতো আমি গতাই দিব লাগিব গতিকে মই নাভাবোঁ যে সেইটোত কিবা অসুবিধা আছে তেওঁলোকে ইউজুৱেলি 45 ডেজ মান লয় কাৰণ প্ৰথম ভাৰত চৰকাৰ তাত যায় ভাৰত চৰকাৰৰ পৰা CBI লৈকে চিঠি যায় CBI যেতিয়া কয় যে আমি ল'ম তেতিয়া আকৌ ভাৰত চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন কৰে চ' গোটেই প্ৰক্ৰিয়াটো 30 ডেজৰ পৰা 45 ডেজ লাগে গতিকে 45 ডেজৰ পিছত যদি নহয় তেতিয়া মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম এতিয়া 30 to 45 ডেজৰ ভিতৰত টেক অভাৰ কৰে চ' এইটো টেক অভাৰ কৰাৰ এটা প্ৰণালী আছে ফটক কৰি তেওঁলোকে টেক অভাৰ নকৰে সেই প্ৰণালীটো বা গোটেই প্ৰচেছটো কৰোঁতে 30 to 45 ডেজ লয় আগৰ পৰাই যিটো আমাৰ অভিজ্ঞতা গতিকে যি মুহূৰ্ততে 45 ডেজ হৈ যাব যদি তেতিয়াও নহয় তেতিয়ালে মই সেই গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কিন্তু মই ভাবোঁ যে ইমান দেৰি নহ'ব তেওঁলোকে আইডাৰ ল'লো বা নল'লো আমাক কৈ দিব নল'লেও পুনৰ বিবেচনাৰ কাৰণে আমি ক'ব পাৰিম আৰু ল'লেতো আমি গতাই দিব লাগিব গতিকে মই নাভাবোঁ যে সেইটোত কিবা অসুবিধা আছে তেওঁলোকে ইউজুৱেলি 45 ডেজ মান লয় কাৰণ প্ৰথম ভাৰত চৰকাৰ তাত যায় ভাৰত চৰকাৰৰ পৰা CBI লৈকে চিঠি যায় CBI যেতিয়া কয় যে আমি ল'ম তেতিয়া আকৌ ভাৰত চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন কৰে চ' গোটেই প্ৰক্ৰিয়াটো 30 ডেজৰ পৰা 45 ডেজ লাগে গতিকে 45 ডেজৰ পিছত যদি নহয় তেতিয়া মই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিম এতিয়া 30 to 45 ডেজৰ ভিতৰত টেক অভাৰ কৰে চ' এইটো টেক অভাৰ কৰাৰ এটা প্ৰণালী আছে ফটক কৰি তেওঁলোকে টেক অভাৰ নকৰে
সেই প্ৰণালীটো বা গোটেই প্ৰচেছটো কৰোঁতে 30 to 45 ডেজ লয় আগৰ পৰাই যিটো আমাৰ অভিজ্ঞতা গতিকে যি মুহূৰ্ততে 45